নমস্কাৰ বন্ধুসকল, এতিয়া বাজিছে 12টা, 12:30 বাজিছে আৰু মই গৈ আছোঁ এয়াৰপৰ্টলৈ। মোৰ লগত দাদা আছে, দাদা মোক থ'বলৈ আহিছে আৰু গৈ আছোঁ বৰ্তমান গাড়ীত দাদা এজনৰ। অলপ জাৰ্ণিটো আমি এতিয়া আৰম্ভ কৰোঁ। তো বন্ধুসকল, মই পুনেৰ পৰা আহিছিলোঁ। তো পুনেৰ পৰা ভিডিঅ' বনাব নোৱাৰিলোঁ, সেইটো কাৰণে মই দিল্লীৰ পৰা ভিডিঅ'টো বনাবলগীয়া হ'ল, কাৰণ তাত অলপ ভিডিঅ' কৰিবলৈ প্ৰব্লেম হৈছিলে। এয়া হ'ল দিল্লীৰ এয়াৰপৰ্ট। আমি আহিছোঁ বৰ্তমান এইখনত। এয়াই হৈছে দিল্লী এয়াৰপৰ্ট বাহিৰ। ৰাতি না, মানে মানুহ চানুহ অলপ কম আৰু। এই দিল্লী এয়াৰপৰ্ট। আমি এইখনত যাম এতিয়া, উঠিম আৰু। এয়া হৈছে দিল্লী এয়াৰপৰ্টৰ ভিতৰৰ দৃশ্য। এয়া মই আপোনালোকক দেখুৱাই আছোঁ এয়াৰপৰ্টৰ ভিতৰত দিল্লী। যাব লাগিব তেনেকুৱা বাছত। আমি যাম এতিয়া। আমাৰ বাছখন আহি পোৱা নাই আৰু, আহিলে আমি যাম। আৰু বৰ্তমান আমাৰ বাছখন আহি পাই গ'ল, আমি উঠিম আৰু অলপ সময়। আমি গৈ আছোঁ বাছত উঠিবৰ কাৰণে। বাছত উঠি ল'লোঁ। সকলোকে গুড মৰ্ণিং। ৰাতিপুৱা সময়। এতিয়া আমি গাড়ীত উঠিছোঁ আৰু যাবলৈ লৈছোঁ। এয়া মই বৰ্তমান গৈ আছোঁ ফ্লাইটত উঠিবৰ কাৰণে। তো আমি নামি গ'লোঁ এখন গাড়ীৰ পৰা। এতিয়া এইখনত যাম। আমি এইখনত যাব লাগিব। অলপ আৰম্ভ কৰিম। এয়া দেখিছে আপোনালোকে, এয়া হ'ল দিল্লী এয়াৰপৰ্ট। এয়া ইণ্ডিগো বাহন আৰু আমি এইখনত যাব লাগিব। এইখনত যাম, বহুতখিনি আছে চাওক। এয়া আমাৰ বিমানখনত বৰ্তমান তেল ভৰাই আছে। আপোনালোকে দেখিছে কি তেল ভৰাই আছে বিমানখনত। যোনখনত বহি আছোঁ আমি বৰ্তমান। আৰু এয়া দিল্লী এয়াৰপৰ্টৰ পৰা আমি গুৱাহাটীলৈ ৰাওনা কৰিছোঁ। এয়া বৰ্তমান আমাৰ প্লেনখন ওপৰত উৰিছে। অলপ আগত তলত আছিলে, এতিয়া ওপৰত উৰিছে। এয়া গুৱাহাটীলৈ যাত্ৰা আমাৰ আৰম্ভ হ'ল। আপোনালোকে ভিডিঅ'টো চাই থাকক, কেনেকুৱা লাগে মোক জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমাৰ লগত আপোনালোকে ভিডিঅ'টো শেষলৈ পৰ্যন্তলৈকে চাওক। আৰু এয়া মই ডাৱৰৰ মাজত আকাশত আছোঁ ফ্লাইটত বহি। একদম ভগৱান ভগৱান লাগি গৈছে দেই। আৰু এনেকৈ বহুদূৰ আহি আহি শেষ পৰ্যায় পাইছোঁগৈ, মানে গুৱাহাটী আহি পাইছোঁ। আৰু অলপ আছে, যাবগৈ লাগিব। আৰু এয়া গুৱাহাটীৰ কোনখন জেগা বিশেষ ধৰিব পৰা নাই, মানে গুৱাহাটী আহি পাইছোঁ আৰু। তো আমাৰ বিমানখন
তললৈ নামিছে। তো এয়া আমি আহি পালোঁ আৰু এয়া পথাৰৰ মাজে মাজে ওপৰে ওপৰে এয়া নামিলে বৰ্তমান। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই, জয় আই।